এনেকুৱা কি বস্তু দিনত মানে কম ভাগে দিয়ে ৰাতি বেছি ভাগে দিয়ে কিছ তো ঠিক আছে মোৰ লগত আছে তোমাৰ নামটো ক'বা আয়েশা তোমাৰ নামটো শ্ৰেয়া ঠিক আছে তোমালোকৰ লগত জাষ্ট মই ধেমালি কৰিম 5টা হাতৰ সুধিম তাৰ ভিতৰত 3টা আনসাৰ পাৰিলে আকৰ্ষণীয় গিফ্ট আছে দিম ওকে ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল কি লগোৱাতে সেউজীয়া ঠিক আছে পিছত দেখোতে আকৌ ৰঙা এই খুৰা আই ডোন্ট দিছে বেছি ইউজ কৰে লিপষ্টিক লিপষ্টিক নহয় লিপষ্টিক যদি ৰেড কালাৰ লগোৱা ৰেডে আহিব ধৰা কিবা ফেষ্টিভেল হ'লে ছোৱালীবিলাকে বেছি ইউজ কৰে জেতুকা यारी समझ गई তুমি কি কোৱা আই ডোন্ট নো তাই যোনটো কৈছে এইটো অ 100% য়েছ ৰাইট আনসাৰ 100% ঠিক আছে ঘনীয়েকে যোনটো নিজৰ হাজবেণ্ডক দিব পাৰে সেইটো কাকো দিব নোৱাৰে কেৰি নিজৰ ল'ৰা ছোৱালীক কেয়াৰিং কৰিব ভাবি চাব পাৰা লাভ লাভটো ল'ৰা ছোৱালীকো কৰে নাজানো আপুনি কৈ দিয়ক মই কৈ দিম মই কেমেৰা ফট কৈ দিম ঠিক আছে তো 3rd নম্বৰ কুৱেশ্যন হ'ল কি বস্তু নধৰাকে ভাঙি যায় ডোন্ট নো অলপ ভাবিছো আগে এইটো মানে আজিকালি ট্ৰেণ্ডত চলি আছে এইবোৰে ব্ৰেকআপ মানে তুমি মানে এনসাৰটো ওচৰ পাছৰ আছা আৰু অলপ ভালকে ভাবিছো একদম ওচৰত আছে কিন্তু এনসাৰ একদম ৰিলেশনশ্বিপ নধৰাকে ভাঙি যায় কি কোৱা তাই যোনটো কৈছে ভাঙিছে চিয়ৰ ঠিক আছে এইটো শুদ্ধ উত্তৰ হয় বাৰু ঠিক আছে এনেকুৱা কি বস্তু দিনত মানে কম ভাগে দিয়ে ৰাতি বেছি ভাগে দিয়ে अरे कहना क्या चाहते हो পজিটিভ মাইণ্ডত ভাবিলি দিনত কি বস্তু মানুহে দিব পাৰে যোনটোৰ একো টাইম নাই ৰাতি বেছি দিয়ে কিন্তু সকলোৱে কিছ হ'ব পাৰে আৰু অলপ ভাবিছা আৰু কিবা পজিটিভ মাইণ্ড বুলি কৈছে একো নাই কোৱা যোনটো ভাবিছা তুমি কোনটো ভাবিছা মই একো ভাবা নাই ভাবিছা হ'ব পিছত কৈ দিব আপুনি কিবা ভাবিছা তাৰ নেক্সট কুৱেশ্যন সুধিছো আৰু গা ধোৱা পিছত আমাৰ কোন বস্তুটো সৰু হৈ যায় গা ধোৱাৰ পিছত চোপ তুমি তাই যোনটো কৈছে চিয়ৰ নে 100% আৰু অলপ ভাবি চাব পাৰা কি কোৱা চোপ ঠিক আছে এইটোৱে শুদ্ধ উত্তৰ হয় বাৰু তো আমাৰ এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰি কেনেকুৱা লাগিলে ভাল লাগিছে সঁচাই